দাম 30 40 টাকা। টকা। ये टेकली ले लिया, अभी चलो जाते हैं हम लोग। আজি আপোনালোকক মই এটা বিশেষ জেগালৈ লৈ যাম। ঠাই নহয়, এটা পুখুৰী মানে আপোনালোকক দেখাম। পুৰণি পুখুৰী মানে যেনেকৈ শিৱসাগৰতো ডাঙৰ ডাঙৰ পুৰণি ৰজাদিনীয়া ৰজাই খন্দা পুখুৰী আছে নহয়, সেনেকুৱা মানে আমাৰ তিনিচুকীয়াতো আছে কিছুমান পুখুৰী, কিন্তু চবেই চিনি নাপায়। চ' আজি আপোনালোকে সেই পুখুৰীটো দেখাব আনিছোঁ। চলো। এইটো হৈছে হেলুকীয়া পুখুৰী, কিন্তু ইয়াত মানে বেছিভাগে হেলুকীয়া পুখুৰী বুলি চিনি নাপায়। বেং পুখুৰী বুলিহে চিনি পায় ইয়াক হেলুই পুখুৰী বুলি চিনি নাপায়। কিন্তু পুখুৰীটো চাওক কেনেকুৱা অৱস্থাত আছে। ধুনীয়াকৈ বনাব পাৰিলে হ'লে চবেই সকলোৱে দেখাকৈ গম পোৱাকৈ, কিন্তু ইয়াৰ মেইনটেনেঞ্চ চাওক। আৰু বৰ্ডখন দেখিলে নহয় কেনেকুৱা জেগাত আছে। আগফালে প'ষ্টৰ খুঁটা দুটা আছে, কেনেকৈ দেখিব বৰ্ডখন তাত, কোনে চাব ইয়াত। ফেঞ্চিং ভঙা, এফালে গোটেই লেতেৰা, অলপ চাব লাগে। এইটো ঐতিহাসিক এটা পুখুৰী হয়, ইমান পুৰণিকলীয়া পুখুৰী। চ' এইটো অলপ মন দিব লাগে। টক টক। পইচা 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 দে, পইচা দে। অঁ, হাতখনহে দেখালে যে। এই ফোনটোতে মোৰ আচল মালকেইটা আছে, যিটো কাৰণে এই টেকেলিটো গুল্লক বা এইটো কি বুলি কয় ইংলিছত কি পিগি বেংক বুলি কয় যে, কিন্তু পিগ নহয় বাৰু, এইটো মাটিৰ টেকেলি হয়। এইটো প্ৰথম 10 টকা। আৰে সোমা, পইচাটো নোসোমাওঁ বুলি কৈছে যে। অঁ, কি নোসোমিয়াও নেকি, খাই থ'ম নেকি, গোটাব নালাগে নেকি তোক? হে যা যা যা। তো এনেকৈ ক'লে নহ'ব তোক। অঁ অঁ গ'ল 5 টকাৰ কামালটো। তোকো ভৰাই দিলোঁ যা, তই সোমাই থাক তাৰ লগতে। আৰু 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 এইটো 5 টকা এটা, সেইটো মানে নভৰাওঁ, সেইকেইটা বেলেগ কথা, বেলেগ কাম আছে সেইকেইটা। সেইকেইটা পুৰণি পইচা, তাৰমানে কেইবছৰমানৰ পুৰণা পইচা। ধৰি লওক 2000 এনেকুৱা। সেই 2 টকাটো নতুনটো, সেইটো কাৰণে ভৰাই দিলোঁ। আৰু বাকী কিছুমান যোনবোৰ মানে পুৰণা নতুন পইচা, ধৰি লওক 10 চনৰ, 9 চনৰ, 11, 12 চনৰ, সেইকেইটা পইচা ভৰাম। কিন্তু যোনবোৰ 95 তাৰপিছত 84, সেইবোৰ পইচা মানে মই খৰচ নকৰোঁ তাৰমানে। সেইটো কাৰণে খৰচ নকৰোঁ কাৰণে টেকেলিটোত ভৰাই থোৱা নাই তাৰমানে। কিছুমান মানে স্মৃতি হিচাপে, আৰু স্মৃতি মানে কি আৰু পুৰণি পইচা মানে কালেকশ্যন কৰিছোঁ আৰু। আগতে 4 আনা 5 আনা সেনেকুৱা পইচা আছিলে যে, সেইবোৰো মোৰ মানে কালেকশ্যন আছে। চ' এতিয়াও মানে যোনবোৰ 84 হওক ধৰি লওক, সেইবোৰ পইচা মানে কালেকশ্যন কৰি থৈছোঁ আৰু, যাতে পিছত যেতিয়া আমি বুঢ়া হ'ম বা আমাৰ নেক্সট জেনেৰেশ্যনখিনিয়ে সেইখিনি পইচা চাবলৈ পাব। চ' সেইটো কাৰণে মই চব পইচা মানে ভৰাই থোৱা নাই আৰু, বাচি বাচি কিছুমান পইচাই ভৰাইছোঁ। লাগক, যিমান দিন লাগে লাগক আৰু, ভৰ্তি হ'বলৈ লাগি থাকক, একো কথা নাই। আৰু এইটো হৈছে ফেমাছ ওপৰৰ পৰা জাপ মাৰিব নজনা মেকুৰী, আমাৰ মেকুৰীজনী আৰু। সকলোৱে যেতিয়া পইচা গোটাই, কিছুমান এইম লৈ কিনে বা কিবা কাৰণত পইচা গোটাই তো টেকেলিত, সেইটো আৰু টেকেলিত কি কাৰণে পইচা গোটাইছে সেইটো লিখি থৈছে। ভাবিলোঁ মই কিবা এটা লিখি দিওঁ নেকি বুলি ভাবিছোঁ তাৰমানে। কি লিখিম বুলি ভাবি কিনে, সেইটো কাৰণে চাই থাকক কি বুলি লিখিছোঁ, চাই থাকক, তেতিয়া নিজে দেখিব বাৰু। এটা নাম লিখিলোঁ বাৰু, আৰু কি নাম লিখিম বাৰু, আৰু কি নাম লিখিম আৰু, অঁ গম পাই গ'লোঁ। এইটো লিখিলোঁ মিছন, তাৰমানে স্পেলিং ভুল হৈছে শুদ্ধ হৈছে চাবলৈ বাদ দিয়ক। মই মিছনেই তাৰমানে, এইটো MISSON, স্পেলিংটো চাবলৈ বাদ দিয়ক।
এতিয়া আৰু কিবা এটা লিখিবলৈ মন গৈছে মানে কি লিখিম বাৰু কমেণ্ট কৰি কওকচোন কি লিখিম বুলি মানে কি লিখিলে ভাল হ'ব বুলি আপোনালোক কমেণ্ট কৰকচোন কি লিখিলোঁ চাব নেকি ৰ'ব দেখাইছোঁ মাথাটো লগাই লওঁ এইটো চাওক আপকামিং টেকলি মানে এনেকুৱা আৰু দুটা কিনিম আৰু দুটা মানে এতিয়া নহয় এইটো ভৰ্তি হৈ লওক তাৰপিছত আৰু দুটা মানে গোটাম ভৰ্তি কৰিম সেইটো কাৰণে পইচাটো আৰু ভৰাই দিলোঁ পইচা ভৰাম কিন্তু মালিকৰ ফটোখনোতো লাগিব গম পাব লাগিব এইটো যে মালিক ইয়াৰ বুলি সেইটো কাৰণে ফটোখনি দিলোঁ আৰু 2021 চন এইটো যাব এইটো যাব আইডিয়া এইবোৰ চব আপুনি এতিয়া বুজি নাপাব আপুনি আপুনি বুজি নাপাব সৰু ঘৰলৈ গ'লগৈ তেতিয়া কিতাপ নেলাগে নহয় হ'লে এইটো নহ'ব এইটো নিদিওঁ এইটো যাব ইয়াত তেতিয়া কিতাপ এতিয়া যে এইখিনি ইয়াত নভা লিখালে বেলেগ বেলেগকৈ থৈছে যে এইখিনি বেলেগ বেলেগকৈ থৈছে এইখিনি হৈছে এইটো মানে এইটো জেনেৰেশ্যনৰ পইচা ইয়াত সোমাই আছে যিখিনি মই খৰচ কৰিব পাৰিম তাৰমানে কিন্তু এইখিনি হৈছে মানে কেইবছৰমানৰ পুৰণা পইচা এইখিনি 90 পইচা নেকি এতিয়া কোনটো দেখাম কিছুমান 98 আছে 88 চনৰ আছে ধৰি লওক এতিয়া 5 টকাকেইটা এইটো 99 1999 চনৰ তাৰপিছত এইটো হৈছে 2002 চনৰ আৰু সেইটো হৈছে 2000 চনৰ সেইবোৰ পইচাও আছে মোৰ ওচৰত ষ্টকত আছে তাত আছে হেৰিয়ত আছে ষ্টকত আছে এইকেইটা তাৰপিছত এইকেইটা যেতিয়া পুৰণা হৈ যাব যে এনেকুৱা নিচিনা পইচা আছে আৰু ওচৰত এনেকুৱা পইচা আছে 10 পইচা 20 পইচা 10 পইচা 20 পইচা আছে এইটো এতিয়া 10 পইচা আছোঁ এইটো কি ৰূপ নেকি তামো এইটো চা এইটো 1988 চনৰ আছে এইটো 1988 চনৰ এইটো 77 চনৰ আৰু এইটো 1860 চনৰ পৰা 2010 চনলৈকে আছে তাৰমানে এইটো এনেকুৱা পুৰণা পইচাকেইটা যেতিয়া থৈ দিম পিছত দেখাবলৈ হ'ব ইমান চনৰ পইচা আছে বুলি নাতি বুলি নহয় নেক্সট জেনেৰেশ্যনে যেতিয়া যে পুৰণা পইচা পুৰণা বস্তু চাব সেইটো কাৰণে মই মানে এইকেইটা থৈ দিছোঁ এইকেইটা বুলিয়ে নহয় মোৰ ওচৰত মানে আৰু পইচা আছে এনেকুৱা যিবোৰ ষ্টকত থৈ দিছোঁ তাৰমানে আৰু যোনবোৰ ধৰি লওক এতিয়া 12 চনৰ বা 21 চনৰ ভিতৰত সেইকেইটাখিনি পইচা মই মানে এতিয়ালৈকে সেইখিনি পুৰণা ইতিহাস হোৱাগৈ নাই তাৰমানে সেইখিনি মানে এতিয়া সেইটো কাৰণে খৰচ কৰিব পাৰিম সেইখিনি মানে সেইটো কাৰণে ইয়াত আছে 5 টকীয়া হওক 10 টকীয়া হওক চব ইয়াত 10 টকীয়া 20 টকীয়া পইচা যেইটকীয়া হ'লেও ইয়াত মানে গোট খাই যাব কিন্তু যোনবোৰ পুৰণা পইচা পাম চব মানে এইবোৰ ষ্টকত যাব এইটো পৰা ওলোৱা পৰিলে হয় বুলি এনেকৈ কৰিম ফুটাটো এনেকৈ কৰি দিম ওলাই আহিম পইচা নহ'লে টেকেটটো বিচাৰিম এইটো আপকামিং তাৰমানে চাম এইটো ভৰ্তি হ'ব তাৰমানে এইটো পিছত আৰু এটা এনেকুৱা আৰু দুটা আহিব তাৰমানে তাৰপিছত মানে এই খাটাংকৈ ভাঙিম ये मेरे शादी के लिए ये मेरे क्या है वो DSLR के लिए এনেকৈ লিখিবি আকৌ এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব তাৰপিছত আৰু শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ জয় হিন্দ জয় আই অসম টেকেলি জিন্দাবাদ পইচা বকচিচ এটা দিন বকচিচ
দান পাত্ৰ দিয়া হৈছে এই গৰীব ল'ৰাটোক। চাওঁ চাওঁ 5 টকা ভৰালোঁ। 5 টকা চব পইচা নাযায় কিন্তু ইয়াত এইটো যাব। আচ্ছা কি লিখা আছে টু আপকামিং ভিডিঅ' কৰ। এয়া 10 টকা এটা দান পাত্ৰত দিছোঁ যাতে 10 টকাটোৰ পৰা গৈ কিনি 1 লাখ হৈ দেই। সোমা মই ভাঙিম কৈছোঁ ইয়াৰ এই চিন মাৰি থোৱা আছে দেখা নাই কেলে এই গম পাইছে যদি এনেকৈ খুচে গম পাই যাম। মই কেনেকুৱা টিকছত চুগমটো গমেই নগ'লোঁ। কেনেকুৱা দিছোঁ তাই 5 টকা 6 টকা দিছোঁ দান পাত্ৰ ভাবি আছোঁ গোটেই দিনটো নাই হোৱা এতিয়া কৈছে এতিয়া তিজোৰিটো বেলেগত থৈ দিওঁগৈ এতিয়া আকৌ ভালকৈ মোৰ তিজোৰিটো আৰু 2 টকা এটা পালোঁ এইটো ভৰাই দিওঁ।